Hello friends, welcome to our channel. Stay tuned with Satya. যদি আপোনালোকে আমাৰ আগৰ ভিডিওটো চাইছে তেতিয়াহলে গম পাইছে যে আজি ভিডিওটো হৈছে আমাৰ kurseong যাত্ৰা পাৰ্ট 2 সো আমি এনেকে ঘৰৰ পৰা উলালো সব ধুনিয়াকে ৰেডি হলো মই পিমি মোৰ হাজবেন্ড পিঙ্কি আহিন আৰু ভিন্দু সো আজি ভিন্দু গাড়ী চলাব আৰু আমি গৈ আছো kurseong এনেকে আমি গুগল মেপত আমাৰ ডেস্টিনেশন আমি কৰিললো মাৰ্ক তাৰপিছত গাড়ী তেল ভৰালো আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিলো সো এয়া আমি শিলিগুৰি সিটিৰ পৰা গৈ আছো এতিয়া kurseongলৈ বুলি এনেকে গৈ গৈ আমি পালো গৈ এটা পইণ্ট আৰু য'ত লিখা আছে আপোনাৰ বাগডোগৰা কলকাতা kurseong আৰু দাৰ্জিলিং ইয়াৰ পৰা kurseong হৈছে 45 কিলোমিটাৰছ আৰু দাৰ্জিলিং হৈছে ইয়াৰ পৰা 77 কিলোমিটাৰছ kurseong হৈছে দাৰ্জিলিংলৈ যাওঁতে বাটতে পাই যায় এখন অফবিট হিল ষ্টেচন আৰু kurseong খন যদি ভালকৈ আপোনালোকে ফুৰি মেলি ভাবিছে তেতিয়াহলে অকমান সোমাই যাব লাগিব দাৰ্জিলিংৰ পৰা অন দ্য ৱে নেদেখে আৰু এয়া আমি চাহ বাগানৰ মাজে মাজে গৈ আছো এইখিনি পিছে দেখিবলৈ অসমৰ নিচিনাই লাগিছে আমি এতিয়ালৈকে পাহাৰত উঠা নাই গৈ আছো চাওকচোন কিমান ধুনীয়া মনেষ্ট্ৰী আমি পাইছো আমি নৰখিলো মনেষ্ট্ৰীটোৰ নাম নাজানো কিন্তু বাহিৰৰ পৰা বিৰাট ধুনীয়া লাগিছে আৰু এনেকৈ গৈ আছো আৰু এতিয়া আমি গৈ গৈ পাম সুখনা নামৰ এখন সৰু টাউন এয়াই হৈছে আপোনাৰ সুখনা টাউন যিখনত আপোনালোকে ৰখি পেলাই চাহ খাব পাৰিব লাঞ্চ কৰিব পাৰিব ইয়াত সকলো ধৰণৰ হোটেল আছে আৰু এয়া দেখিছে নহয় এতিয়া গছবিলাক আৰম্ভ হৈ গৈছে এইবিলাক পাইন ট্ৰী হ'ব লাগে ঠিক ধৰিব পৰা নাই আৰু চাওকচোন ৰাস্তাটো ইমান ধুনীয়া এক সাইডে গছ আৰু আনটো সাইডে আছে টয় ট্ৰেইনৰ ট্ৰেক দেখিছেনে ইমান ধুনীয়া লাগিছে ৰাস্তাটো আৰু এই টয় ট্ৰেইনটো হৈছে আপোনাৰ হিমালয়ান ৰেলৱেজৰ আণ্ডাৰত হয় আৰু ব্ৰিটিছৰ দিনৰ পৰা আছে ব্ৰিটিছে বনাই থৈ যোৱা আৰু শিলিগুৰিৰ পৰা আপোনালোকে শিলিগুৰিৰ পৰা আপোনালোকে দাৰ্জিলিংলৈ বুলি যদি টয় ট্ৰেইনত যায় এনেকৈ এই ৰাস্তাৰ কাষেৰে যাব পাৰিব আৰু এই চাওক আমি লাহে লাহে পাহাৰত উঠিছোঁ আৰু ডাৱৰবিলাক ইমান ধুনীয়া লাগিছে লাহে লাহে অকোৱা পকোৱা ৰাস্তা আৰম্ভ হৈছে কিন্তু ৰাস্তাবিলাক বেছ বহল আৰু এনেকৈ আমি আহি আহি পাই গ'লোঁ আমাৰ হোমষ্টে এয়া হৈছে আপোনাৰ kurseongত থকা হোমষ্টে অৰ্কিড সো অৰ্কিড হোমষ্টেখন থাকি আমাৰ বিৰাটেই ভাল লাগিলে একদম ঘৰুৱা নিচিনা লাগিলে আৰু বিৰাট নিট এণ্ড ক্লিন হয় ইয়াৰ লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট এভৰিথিং বিৰাটেই ভাল আছিলে আৰু দুজনৰ ফেয়াৰ আছিলে আপোনালোকৰ মাত্ৰ 3500 পাৰ ডে আৰু বলকচোন আপোনালোকক আমাৰ আজিৰ ৰুমটো দেখুৱাই দিম এইটোৱে আছিল আমাৰ আজিৰ ৰুম চাওকচোন ইমান মৰম লগা ৰুমটো বিৰাট পৰিপাটিকে থৈছে ৰুমটো বহুত চাফা আছিলে একদম ঘৰৰ নিচিনাই লাগিলে থাকি ইয়াৰ যিগৰাকী আণ্টি হয় বিৰাটেই মৰমীয়াল তেওঁ বিৰাটেই ভাল আৰু আমি খাই ল'লোঁ মেগী আৰু ম'ম'টো আছিল বিৰাট টেষ্টি তাৰপিছত আমি অকণমান টেৰেছত গৈ পেলাই এনেকৈ ফূৰ্তি কৰিলোঁ পিমি আৰু আহিনে বিৰাটেই ফূৰ্তি পালে আৰু গোটেই ধুনীয়াকৈ টাব ফুল সজাই থৈছে দেখিছেনে আৰু এয়া নেক্সট ডে মৰ্ণিং চাওকচোন ৰাতিপুৱা 6টা বজাতে উঠি দেখোঁ যে বৰষুণ আমাৰতো বিৰাটেই টেনশ্যন হৈছিলে যে আজি আমি ফুৰিব নোৱাৰিমে নেকি কাৰণ কি দাৰ্জিলিঙত গোটেই একেদিন বতৰ বিৰাটেই বেয়া যোৱাকালিয়ে যে বহুত দিনৰ মূৰত ৰ'দ দিছে হেনো দাৰ্জিলিঙত আজি আকৌ ৰাতিপুৱা বৰষুণ আৰম্ভ হৈ গ'ল কিন্তু অলপ পাছত আকৌ মুকলি হৈ গ'ল আৰু আমি আজি kurseongৰ সাইট সিঙলৈ বুলি ওলালোঁ তো ৰাস্তাটো যিহেতু বহুত বেছি ষ্টিপ হয় আৰু বহুত বেছি অকোৱা পকোৱা আমি ভাবিলোঁ এখন গাড়ী ঠিক কৰি লওঁ যিহেতু ভিন্ন ইমান হিলি এৰিয়াত চলোৱাৰ অভিজ্ঞতা নাই সো আমি তাৰে এখন মাৰুতি ভেন এখন ঠিক কৰি ল'লোঁ আজি সাইট সিঙৰ কাৰণে সো ভেনখনত ল'লে আপোনালোকৰ 2500 টকা
আৰু কিন্তু বিৰাটেই ৱৰ্থ আছিলে ধুনীয়াকৈ আমাক সকলোখিনি কুৰ্চেঙৰ দেখুৱালে এইখিনি ৰাস্তা অলপমান বিৰাটেই বেয়া যিহেতু এইখন দেখিছেনে এখন বহুত পুৰণা স্কুল হয় নেতাজী হাই স্কুল আৰু আমি গৈ আছোঁ গিদা পাহাৰ হৈ পেলাই কুৰ্চেong যিহেতু যিটো মেইন ৰাস্তা আছিলে kurseong যোৱা দাৰ্জিলিঙলৈ যোৱা যিটো মেইন ৰাস্তা সেইটো লেণ্ডশ্লাইডৰ কাৰণে ৰাস্তাটো বন্ধ হৈ আছিলে সো আমি kurseongলৈ যাবলৈ কাৰণে এনেকৈ গিদা পাহাৰ হৈ গৈছোঁ যিটো ৰাস্তা বিৰাটেই ভয়ংকৰ আৰু আপোনালোকে যদি নিজে গাড়ী চলাই আহিম বুলি ভাবিছে তেতিয়াহ'লে মই সাজেষ্ট কৰিম যে আপোনালোকৰ গাড়ীখন তলতে ৰাখি এনেকৈ অৰ্কিড হোমষ্টে ল'ব পাৰে আৰু তাৰ ওপৰত আৰু দুখনমান আছিলে বগিনভিলিয়া ৰিজৰ্ট বুলিও এখন আছে তাতো আপোনালোকে থাকিব পাৰে আৰু এনেকৈ কেব এখন ঠিক কৰি তাতে চাইট চিন কৰে কাৰণ কি এইবিলাক ৰাস্তাত পটককৈ ড্ৰাইভ কৰাটো ইমান ইজি নহয় অলপ ৰিস্কি হৈ যায় আৰু চাওকচোন আমি গৈ আছোঁ একদম ষ্টিপ ৰাস্তা এইখিনি তেওঁলোকে ঠিকে আছে কিন্তু আগলৈ ৰাস্তাটো আৰু ভয়ংকৰ হৈ যায় তেওঁলোকৰ কাৰণে এনেকুৱা ৰাস্তাত ড্ৰাইভ কৰাটো একেবাৰে ইজি কিন্তু আমাৰহে বেলেগ ভয় লাগিছিলে কিন্তু দেই আৰু পিমিটো ক'বই নালাগে পিমি ইমানেই এনজয় কৰি গৈছে তাইক বাৰে বাৰে আমি কৈছোঁ যে বহি যোৱা নাই তাই নবহে একদম গাড়ীত থিয় হৈ ধুনীয়াকৈ ইপিনে সিপিনে চাই গৈ আছে আৰু চাওকচোন দূৰত টাৱাৰখিনি ইমান ভাল লাগিছে তেনেকৈ আমি অকোৱা পকোৱা ৰাস্তাৰে গৈ আছোঁ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটোলৈ বুলি নহয় কেনেকুৱা টাৰ্ণিং ৰাস্তা এই ৰাস্তাটো অলপমান ঠেক হৈ আহিছে এটা চাইডে একোৱে নাই খালৰ নিচিনা পাহাৰত উঠি গৈ আছোঁ ওপৰলৈ কিন্তু ভিউটো বিৰাটেই ধুনীয়া আছিলে সেই ভিউটো আপোনালোকে বুজাই বুজাব নোৱাৰোঁ মানে ইমানেই ধুনীয়া ভিউ আছিলে হয়তো ভিডিঅ'টো ইমানখিনি কেপচাৰ কৰিব পৰা নাই কিন্তু যদি আপোনালোকে যায় তেতিয়াহ'লে নিজে গম পাব বিৰাট ধুনীয়া আৰু যিহেতু এইটো মই কৈছোঁ অফ বিট প্লেচেছ হয় চ' সেইকাৰণে ইয়াত খুব বেছি টুৰিষ্ট নাই আৰু ইয়াত পলিউশ্যন ফ্ৰী একেবাৰে মানুহো বেছি নাই ৰাস্তাত দেখিছে নহয় তো আমি এই মাত্ৰ অকল 2-3খন গাড়ী পাইছোঁ এইবিলাক হৈছে লোকেল মানুহ তাৰ এনেকৈ আমি গৈ আছোঁ ৰাস্তাটো ভাল হয় ধুনীয়াকৈ পিচ কৰি থোৱা আছে আমি ডাৱৰৰ মাজে মাজে এনেকৈ গৈ আছোঁ kurseongলৈ বুলি এইখিনি অকণমান ৰাস্তা খলা বমা আছিলে গোটেই ৰাস্তাটো এনেকৈ টাৰ্ণিং নহয় মাজে মাজে অলপমান ৰাস্তা বেয়াও আছে এইডোখৰ অকণমান বেয়া ৱাও ইমান ধুনীয়া ভিউ আমি যিহেতু জুলাই মাহত গৈছিলোঁ বহুত বেছিও আমি ঠাণ্ডা পোৱা নাই আপোনালোকে যদি অক্টোবৰ বা ডিচেম্বৰত আহে তেতিয়াহ'লে কিন্তু বহুত ঠাণ্ডা হ'ব ডিচেম্বৰততো ইয়াত বহুতেই ঠাণ্ডা হ'ব চাওকচোন কি ধুনীয়া লাগিছে ইয়াৰ পৰা আৰু এনেকৈ আহি আমি এতিয়া প্ৰথম আমাৰ স্পটটো পামহি আমি আহি আছে এটা ভিউ পইণ্টলৈ আৰু এই ভিউ পইণ্টটোৰ নাম হৈছে গিধে ভিউ পইণ্ট তো বলকচোন এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি আপোনালোকক লৈ যাওঁ আমাৰ লগত গিধে ভিউ পইণ্টলৈ বুলি তেনেকৈ আমি টিকেট কৰি ওলালোঁ গিধে ভিউ পইণ্ট এয়াই হৈছে গিধে ভিউ পইণ্টলৈ যোৱা ৰাস্তাটো ওপৰলৈ আমি গৈ আছোঁ এয়া চাওকচোন কি
ধুনীয়া লাগিছে গোটেই ডাৱৰবিলাক আমাৰ তলত তা বুজাব নোৱাৰা সৌন্দৰ্য মানে চাওকচোন আমি সেই পিনেদি আহি এনেকে ভিউ পইণ্টটো পাইছিলোহি এয়া দেখাই দিছোঁ আপোনালোকক চাওক পিনে গাড়ীবোৰ আহি আছে দেখিছে নহয় সেইটো ৰাস্তাৰে আমি আহি এই ভিউ পইণ্টটো পালোহি বিৰাটেই ধুনীয়া চ' আমি দুখনমান ফটো উঠি আকৌ আমি ওলালোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যনটোলৈ বুলি আকৌ টয় ট্ৰেইনৰ ট্ৰেক আমি আকৌ পালোহি যদি আপোনালোকে টয় ট্ৰেইনেৰে আহে দাৰ্জিলিং তেতিয়াহ'লে এই ৰাস্তাটোৰেদিয়ে আপোনালোকক লৈ যাব তো এনেকুৱা ভিউ দেখি যদি আমি যাব পাৰোঁ তাতকৈ আৰু কি লাগে নহয়নে বাৰু চ' এইখিনি অকণমান ট্ৰেফিক পাইছোঁ আমি এতিয়া কুৰ্চেং টাউনখন চাগে পাবলৈ হৈছে আৰু কুৰ্চেং টাউনখন এটা বহুত ওপৰত আছে আমাৰ য'ত হোমষ্টে আছিলে সেইটো একদম পাহাৰটোৰ একদম তলতে আছিলে এয়া হৈছে কুৰ্চেং টাউন এখন সৰু টাউন তো এনেকৈ আপোনালোকৰ ৰেল ট্ৰেকটো গৈ আছে মাজে দুই পিনে এনেকৈ দোকান বজাৰ আছে এই কুৰ্চেং টাউনতো আপোনালোকে হোমষ্টে বা হোটেল ল'ব পাৰে ইয়াতো বহুতখিনি আছে কিন্তু যিহেতু আমি কালি আহোঁতে আমাৰ অলপ লেট হ'ল কুৰ্চেং পাওঁতে সেইকাৰণে আমি ভাবিলোঁ আজি তলতে এটা হোমষ্টে থাকি দিওঁ অৰ্কিডখন আমি দেখি গ'লোঁ অন দ্য ৱে চ' আমি অৰ্কিডতে থাকি দিলোঁ আৰু নেক্সট এনেকৈ গাড়ী এখন ৰেণ্টত লৈ আমি আহিছোঁ এতিয়া আমি টাউনখন পাৰ হৈ গৈ আছোঁ ডাউহিল নামৰ এটা পইণ্টলৈ ডাউহিলত আছে আপোনালোকৰ ফৰেষ্ট আছে পাইন ফৰেষ্ট আছে ডাউহিল আৰু ডাউহিলত এটা হণ্টেড এৰিয়াও আছে য'ত আপোনালোকৰ ভিক্টৰিয়া বইজ স্কুল বুলি এখন স্কুল আছে ডাঙৰ আৰু সেই এৰিয়াটোৰ ভিতৰতে এখন চাৰ্চ আছে আৰু চাৰ্চটো হণ্টেড বুলি তেওঁলোকে কয় চ' সেই এৰিয়াটোত আমাক যাবলৈ নাই দিয়া চ' এনেকৈ আমি ফৰেষ্টৰ মাজে গৈ আছোঁ ডাউহিল পাইন ফৰেষ্টলৈ বুলি আমাৰ আগত দুখনমান গাড়ীও গৈ আছে চ' আমাৰ দেখি ভাল লাগিছে কাৰণ কি ৰাস্তাটো বিৰাট নিজান হয় অকলে আহিবলৈ অলপ ভয়ো লাগে এনেকৈ দুখন টুৰিষ্টৰ গাড়ী দেখি আমাৰো ভাল লাগিলে এই ৰাস্তাটো অলপমান বেয়া পাইন ট্ৰীৰ মাজে আমি গৈ আছোঁ ডাউহিললৈ বুলি এয়া পালোহি আমি ডাউহিলৰ এণ্ট্ৰেঞ্চ এৰিয়া ইয়াতে আমি টিকেট কাটিলোঁ 20 rupees পাৰ পাৰ্চন লৈছে আৰু ইয়াতে দেখিছে ন ম'ম' ষ্টল আছে মেগী ষ্টল চ' গাড়ী পাৰ্কিং কৰি আমি সোমাই আহিলোঁ এবাৰ ডাউহিল ফৰেষ্টলৈ চ' এয়া ইয়াত লিখা আছে মিষ্টিক ফৰেষ্ট ট্ৰেকিং চ' একদম দেখিবলৈ ভৌতিক টাইপ লাগিছে চাওকচোন ইয়াত যদি ৰাতি আহোঁ কেনেকুৱা লাগিব ভাবকচোন বাৰু বহুত স্কেৰী আছিলে এনেই আমি যেতিয়া উটিৰ পাইন ফৰেষ্ট গৈছিলোঁ সেইটো এটা ট'টেলি বেলেগ লাগিছিলে কিন্তু এইখন পাইন ফৰেষ্টত আহি কিবা এটা ভয় টাইপ অনুভৱ হৈছিলে লিখাও আছে চাওকচোন মিষ্টিক ফৰেষ্ট ট্ৰেকিং আৰু চব পিনে স্কাল অঁকা আছে এনেকুৱা কিবা ভূতৰ চিম্বলিক কিবা আঁকা আছে মানে আৰু তেনেকুৱা ধৰণৰ বনাই থৈছে চ' মানে অলপ ভয় লাগে আৰু যিহেতু একদমেই মানুহ নাই তো আমি খুব বেছি দূৰলৈকে নগ'লোঁ যিমানখিনিলৈকে আমি বেছি যাব পাৰি আৰু সিমানখিনিলৈকে আমি গৈছোঁ বেছি ভিতৰলৈ আমি সোমাই নাই যোৱা আৰু এই ফৰেষ্টখনৰ একদম ৰাইট ছাইডে আছে আপোনালোকৰ ভিক্টৰিয়া বইজ স্কুল যিখনৰ কথা মই কৈছিলোঁ যে তাত হণ্টেড হাউচটো আছে চাৰ্চ এটা আছে চ' সেইখন জাষ্ট এই ফৰেষ্টখনৰ ৰাইট ছাইডে লাগি আছে তাৰ কম্পাউণ্ডটো চ' আমি সেইকাৰণে আৰু বেছি ভিতৰলৈ নগৈ এনেকৈ অকণমান ইয়াতে ফটো চটো উঠি পিমি একেবাৰে ফটোত নুঠে আমাকো উঠিব নিদিয়ে চাওকচোন কেনেকুৱা কৰি আছে তাই কোনোমতে এখন তাই ল'লোঁ আৰু ভিডিঅ' এটা কৰিলোঁ আৰু পাইন ফৰেষ্টটো বিৰাটেই ধুনীয়া আছিলে
ভাল লাগিছিলে যদিও স্কেৰি আছিলে কিবা এটা ভাল লাগিছিলে বেলেগ ধৰণৰ একদম মুভিত দেখা হৰৰ মুভিত দেখা হেৰি নিচিনা লাগি গৈছে চিনটো অকণমান দেখাই দিছোঁ আপোনালোককো তো আমি ইয়াত আহোঁতে এটা লেডিজ গেং পাইছিলোঁ আৰু তেওঁলোকে বিৰাট ফূৰ্তি কৰি ভূতৰ গান গাই গাই এনেকৈ ট্ৰেক কৰি আছিলে চাওকচোন আমি এবাৰ ওলাই দিলোঁ ইয়াৰ পৰা গৈ আছোঁ আমাৰ এবাৰ থাৰ্ড ডেষ্টিনেশ্যনটোলৈ বুলি চ' ৰাস্তাটো ধুনীয়া আছিলে আৰু এনেকৈ গৈ গৈ আমি পামগৈ এতিয়া হনুমান টক আৰু কুৰ্ছেঙৰ হনুমান টকটো বিৰাট পপুলাৰ হয় বিৰাট ধুনীয়া জেগাত আছে হেনো চাওকচোন ৰাস্তাটো ইমান ধুনীয়া লাগিছে নহয় কোনোৱে নাই ৰাস্তাটোত অকল আমিয়ে এনেকৈ গৈ আছোঁ চাওকচোন আগত কি পাওঁগৈ এইখিনি অকণমান ৰাস্তা বেয়া আছিলে দূৰত দেখিছে ন সেয়া হৈছে হনুমানৰ ষ্টেচু এটা বিৰাট ডাঙৰ ষ্টেচু আছে আৰু কাষত আছে আপোনালোকৰ চাহ বাগান এনেকৈ আহি আহি আমি পালোহি কুৰ্ছেঙৰ হনুমান টক আৰু ইয়াতে লিখা আছে আই লাভ কুৰ্ছেং এইটো হৈছে চেলফি পইণ্ট ইয়াতে আমি গাড়ী পাৰ্ক কৰি এনেকৈ নামি মেলি এতিয়া এইটো চাওকচোন ৰাস্তাটো কি ধুনীয়া ৰাস্তাটো এয়া হৈছে হনুমান মন্দিৰ আমি ইয়াতে সেৱা কৰি এতিয়া অকণমান টি গাৰ্ডেন চাবলৈ বুলি গ'লোঁ মন্দিৰটোৰ পাছফালে আছে টি গাৰ্ডেন এয়া আমি গৈ আছোঁ টি গাৰ্ডেনলৈ এয়া পিছে অসমৰ চাহৰ বাগান নিচিনা একেবাৰে লগা নাই যিহেতু পাহাৰীয়া জেগাত আছে চ' বিৰাটেই ধুনীয়া লাগিছে ইয়াৰ বিউটিটো এটা বেলেগ সেয়া আহিন আৰু পিংকি আৰু এইপিনে পিমি আৰু মোৰ হাজবেণ্ড মই এতিয়া এনেকৈ ভিডিঅ' কৰি আছোঁ আকৌ ডাৱৰ আহি গ'ল দেখিছে নহয় এনেকৈ বিৰাটেই ভাল লাগিলে তেনেকৈ আমি চাহ বাগান চাই পেলাই আকৌ আমি গাড়ীলৈ বুলি উভতিছোঁ আৰু এইবাৰ আমি আমাৰ লাষ্ট ডেষ্টিনেশ্যনলৈ গৈ আকৌ হোটেললৈ যামগৈ কাৰণ কি আজি আমি উভতি যাব লাগিব শিলিগুৰিলৈ গাড়ীত উঠি আমি আমাৰ লাষ্ট ডেষ্টিনেশ্যনটোলৈ বুলি এবাৰ ৰাওনা কৰিলোঁ ৰাস্তাটো কিন্তু বেছ ধুনীয়া আন যি হওক নহওক আপোনালোকে যদি এবাৰ আহে এনেকুৱা জেগাত তেতিয়াহ'লে বিৰাটেই ভাল পাব দাৰ্জিলিং গেংটকটো আমি গৈয়ে থাকোঁ কিন্তু এনেকুৱা অফবিট প্লেচেছবিলাক যদি আমি অলপ ভিজিট কৰোঁ তেতিয়াহ'লে আমাৰ বেলেগ এটা পাওঁ কাৰণ কি এইবিলাক এতিয়া বহুত লেছ এক্সপ্ল'ৰ হৈছে চ' মানুহো কম আহিও ভাল লাগে ইয়াৰ বিউটিটো বহুত বেলেগ চ' এইবাৰ আমি আহি পালোহি পাগলা ঝোৰা নামৰ এটা ডাঙৰ ৱাটাৰফল আৰু এই ৱাটাৰফলটোৰ ওচৰতে লেণ্ডশ্লাইড হৈছে সেইকাৰণে দাৰ্জিলিঙলৈ যোৱা এই ৰাস্তাটো বন্ধ হৈ আছে চ' যদি দাৰ্জিলিঙলৈ যাবলৈ হয় তেতিয়াহ'লে হয়তো ৰোহিণী হৈ পেলাই যাব লাগিব নহয় মিৰিক হৈ যাব লাগিব চ' কুৰ্ছেং হৈ এতিয়া দাৰ্জিলিং যাবলৈ ৰাস্তাটো বন্ধ কৰি থৈছিলে চ' আমি এনেকৈ অকণ ফটো উঠিলোঁ ইয়াতে চাওকচোন ইমান ধুনীয়া ৱাটাৰফলটো পানীখিনি একদম চাফা আৰু এইখিনি কৰি পেলাই আমি আকৌ আমাৰ অৰ্কিড হোমষ্টেলৈ আমি গুচি গ'লোঁ আৰু শিলিগুৰিলৈ বুলি উভতিলোঁ আশা কৰোঁ আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ